এগৰাকী প্ৰতিভাৱান খেলুৱৈ নাম দীপশিখা ৰাভা। কিকবক্সিং মাৰ্চেল আৰ্ট আদি প্ৰতিযোগিতাত প্ৰতিভা থকাৰ পাছতো একমাত্ৰ অৰ্থৰ অভাৱত থমকি ৰ'ব লগা হৈছে দীপশিখাৰ জীৱন যাত্ৰা। হয়, ওৰাঙৰ নাহৰবাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা দীপশিখাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰাৰ পাছতো অৰ্থৰ অভাৱৰ বাবে এতিয়া অৱহেলিত হৈ ৰৈছে। অষ্টম শ্ৰেণীৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং, ৰাষ্ট্ৰীয় পেঞ্চক চিলাট চেম্পিয়নশ্বিপ, মাৰ্চেল আৰ্ট প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা দীপশিখাৰ এতিয়া অৰ্থৰ অভাৱৰ বাবে থমকি ৰৈছে ভৱিষ্যতৰ সোণোৱালী সপোন। মই আৰু খেলিব বিচাৰোঁ আৰু মানে এতিয়া মই যাওঁ বুলি ক'লে মই যাব যে পাৰিম তাৰ কোনো আশা নাই, কাৰণ আৰ্থিকভাৱে মোক সহায় কৰিব নোৱাৰিব মা দেউতাহঁতে, যথেষ্ট ধাৰ ধুপাৰ হৈ গৈছে এতিয়ালৈকে। তাৰপিছত সেইখিনি পূৰণ কৰোঁতে আৰু যদি আৰু মই খেলত যাব লগা হয় তেনেহ'লে আৰু বেছি ধাৰ হ'ব পাৰে, কাৰণ ধাৰ নোলোৱাকৈ পঠাব নোৱাৰে, সেইটো অসম্ভৱ। সেইকাৰণে মই চৰকাৰৰ পৰা অলপ সুবিধা বিচাৰোঁ, যাতে মই আৰু বেলেগ যিমান ভাল ভাল গেম আছে, ভাল প্লেটফৰ্মৰ গেম আছে, তাতে মই খেলিব যাব পাৰোঁ। আৰু মই নিজৰ ফালৰ পৰা মই পুৰা ট্ৰাই কৰিম মই খেলিবৰ কাৰণে। কিমানটা খেলত অংশগ্ৰহণ কৰিছে এই পৰ্যন্ত? ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল মই বহুতকেইটা খেলিছোঁ আৰু নেশ্যনেল লেভেলৰ তিনিটা খেলিছোঁ আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ দুটা। ইণ্টাৰনেশ্যনেল লেভেলত দুটা খেলিছা আৰু গ'ল্ড মেডেল কেইটা পাইছা? গ'ল্ড মেডেল চব মিলাই 4-5-6টামান আছে। গ'ল্ড মেডেল পাইছা। তাৰপিছত এতিয়া পৰ্যন্ত চৰকাৰ বা কোনো সচেতন মহলে তোমাক সহায় কৰা নাই? কোনো কৰা নাই। যদি আৰ্থিক অনাটনত ভুগি আছে এই ক্ষেত্ৰত কি ক'বা? মই অলপ সহায় বিচাৰিম চৰকাৰৰ পৰা, যাতে মই খেলিব যাব পাৰোঁ। নেক্সট যোনটো ডিচেম্বৰত গেম আছে আৰু জানুৱাৰীতো মোৰ গেম আছে, এইবিলাক গেমত যদি মই পাৰ্টিচিপেট কৰিব নোৱাৰোঁ তেনেহ'লে মই আৰু পিছ পৰি থাকিব লাগিব। যিহেতু মই বহুতে পিছ পৰি আছোঁ এতিয়া বৰ্তমান। এতিয়া পেঞ্চক চিলেটৰ বহুত ডাঙৰ ডাঙৰ গেম হৈ আছে, কিন্তু মই যাব পৰা নাই। ট্ৰেইনিং কেম্প হৈ আছে, তাতো যাব পৰা নাই। অৰ্থৰ অভাৱৰ বাবে বিদেশত খেলাৰ সুযোগ পোৱাৰ পিছতো খেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে দীপশিখাই। কিন্তু পিছ হুহুকি ৰোৱা নাই দীপশিখাৰ পিতৃ মাতৃয়ে। দীপশিখাৰ দৰিদ্ৰ পিতৃ মাতৃয়ে আগবঢ়াই নিব বিচাৰিছে দীপশিখাৰ প্ৰতিভাক। দীপশিখাৰ খেলৰ বাবে ইতিমধ্যে ঘৰ মাটি বন্ধকত দিছে দীপশিখাৰ পিতৃ মাতৃয়ে। প্ৰথমে আপোনালোকৰ বাতৰি চেনেলটোলৈ মোৰ ধন্যবাদ থাকিল, আপোনালোকে আগুৱাই অহাৰ কাৰণে। আমি এটা খুব দৰিদ্ৰ পৰিয়ালৰ আমি বাসিন্দা হওঁ এইখন গাঁৱৰ, নাহৰবাৰী ৰাভা গাঁৱৰ। মোৰ ভতিজা ছোৱালী মই একেবাৰে সৰু সুৰা হওঁ, দীপশিখা ৰাভাৰ। এতিয়াও আৰ্থিক অৱস্থা নিশ্চয় শোচনীয়। তাইৰ পঢ়াৰ কাৰণে আৰু তেনেকে গেম কৰে, আমি মাত্ৰ আমাৰ আশীৰ্বাদ আৰু আমাৰ অনুপ্ৰেৰণা, বাকী আমাৰ দিবলৈ একো নাই। ময়ো এজন খুব দৰিদ্ৰ পৰিয়ালৰ ল'ৰা। তেনেকে মোৰ এটাই অনুৰোধ আমাৰ অসম চৰকাৰলৈ, ৰাজ্য চৰকাৰৰ ওপৰত, আমাৰ 71 নং ঢেকীয়াজুলি বিধানসভা আমাৰ ছাৰ সিংহাল ডাঙৰীয়া, তেখেতকো মই অনুৰোধ জনাম যে আমি পিছপৰা অঞ্চলৰ এজন খুব প্ৰতিভা থকা এটা শিল্পী, কিন্তু আমি অৱস্থা আমাৰ একেবাৰে শোচনীয়, সেইটো আমি উলিয়াই পঠাব পৰা নাই। আমি ঘৰৰ ভিতৰতে আমি আবদ্ধ কৰি ৰাখিব লগা হৈছে। গতিকে আপোনালোকৰ যোগেদি ৰাজ্য চৰকাৰলৈ আৰু মোৰ সংসদ ছাৰ তেনেকে আপোনালোকৰ যিকোনো সময়তে আপোনালোকৰ পোৱা ৰাইজে পাই থাকে। গতিকে মই অনুৰোধ জনাব বিচাৰো, আমালৈ কিবা এটা ছোৱালীজনী অকণমান চকু মেলি চালে মই নিশ্চয় ধন্যবাদ, মোৰ ফালৰ পৰা ধন্যবাদ থাকিব। আনকি ধাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বহিৰাজ্যৰ কোম্পানীত কাম কৰিবলৈ বাধ্য হৈছে দীপশিখাৰ পিতৃ মাতৃয়ে। ভৱিষ্যতে অলিম্পিক খেলাৰ সপোন দীপশিখাৰ। অলেখ সপোন যদিও দৰিদ্ৰতাই কঙা কৰা দীপশিখাৰ অভাৱৰ বাবে এতিয়া প্ৰতিভা থকাৰ পাছতো একমাত্ৰ অৰ্থৰ অভাৱৰ বাবে থমকি ৰ'ব লগা হৈছে। দৰিদ্ৰতাই কঙা কৰা পৰিয়ালৰ খেলুৱৈগৰাকীয়ে একমাত্ৰ বুকুত সাহস গোটাই
উৰুখা পজাৰ পৰাই এতিয়া বিশ্ব জয় কৰাৰ সপোন দেখিছে চৰকাৰৰ ক্ৰীড়া বিভাগলৈ কাতৰ অনুৰোধ দীপশিখাক অকণমান সহায় কৰক দীপশিখা ৰাভা এগৰাকী প্ৰতিভাৱান খেলুৱৈ গতিকে এই প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগে যেহেতু তেখেতে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত তেখেতে খেলিব গৈছে কিন্তু বৰ্তমান সময়ত তেখেতে নিজৰ আৰ্থিক অনাটনৰ কাৰণে আৰু বিভিন্ন পৰ্যায়ত বা পৰৱৰ্তী পৰ্যায়ত যিসমূহ হ'ব লগা আছে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় সেইসমূহ খেলত তেখেতে খেল খেলিব পৰা নাই আৰ্থিক অনাটনৰ কাৰণে গতিকে ৰাজ্য চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে তেখেতসকলে যিটো সময়ত ৰাজ্যত ক্ৰীড়াৰ ক্ষেত্ৰত অভিলাষী পদক্ষেপ লৈছে গতিকে অসমৰ চুকে কোণে তেওঁলোকে চাওক আৰু এনেকুৱা ধৰণৰ প্ৰতিভাৱান খেলুৱৈসকলক যাতে আগুৱাই নিয়াত তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ লয় আৰ্থিক অনাটনৰ কাৰণে কেতিয়াও যাতে এনেকুৱা এজন প্ৰতিভাৱান খেলুৱৈত সন্মুখী ৰ'ব লগা নহয় তাকে মই এজন ছাত্ৰ সন্থাৰ পৰা তেখেতসকলক অনুৰোধ জনাইছো যাতে চৰকাৰে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লয় আৰু অসমৰ বিভিন্ন চুকে কোণে থকা এনেকুৱা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনে ওৰাঙৰ পৰা যতীন ডেকা ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট